আৰু গাইছ এইফালে ধৰিব পাৰিছেনে আপোনালোকে চাওক পাহাৰৰ লগতে মানে ওকে গাইছ কি খবৰ আপোনালোক সকলোৰে আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আগলৈও ভালে কুশলে থাকক তো আজি বহুত দিনৰ মূৰত এটা লং ড্ৰাইভ কৰিবলৈ ওলাই আহিছোঁ তো চাই থাকিব ভিডিঅ'টো শেষলৈকে ক'ত যাওঁ অলপ আগতে ক'ম মানে অলপ আগত গৈ কিনে ক'ম আপোনালোকক তো ঘৰৰ পৰা ওলাই আহি পানীৰ দলং এখনৰ ওপৰত পূৰা ইণ্ট্ৰ'টো দি দিলোঁ তো ভিডিঅ'টো চাই থাকিব বুলি সকলোৱে শেষলৈকে আশা কৰিছোঁ আৰু তো বলক ভিডিঅ'টো দেৰি নকৰি আগলৈ যাই থাকোঁ আমাৰ অসমখন মানে চাহপাতৰ কাৰণে বিখ্যাত য'তে গ'লেও চাহপাত দেখা পাব আপোনালোকে চাহপাত বাগানে বাগান চাৰিওফালে আমি চাহপাতৰ বাগানৰ মাজে চাহপাত বাগানৰ যিহেতু বিখ্যাত আমাৰ চাহপাত বাগানত গৈ আছোঁ আৰু মই দেখাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু নে কি আৰু ইমান নাই ভালকৈ আজি ইমান গৰমো নাই তো তথাপিও মানে গৰম লাগিছে অলপ চলপ তো হ'লেও ইমান গৰম দিয়া নাই আৰু এইকেইদিন আগত ইমান গৰম দিছে মানে একদম টিকা ফটা ৰ'দ পূৰা কলেজৰ পৰা যায় একদম খামাই গৈ পূৰা মানে গৰম তো চাই থাকোঁ এতিয়া আগলৈ আৰু আপোনালোকক দেখাই যাই থাকিম তো আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ আজি বহুত দিনৰ মূৰত মানে লং ড্ৰাইভ কৰিছোঁ আৰু বহুত দিন কৰা নাই ডাউজেং আৰু কুৰামূৰৰ দৃশ্য আপোনালোকক আজি ভালকৈ দেখাই আছোঁ যদি টাইম পায় সময় পাওঁ আৰু বেলেগতো যাব পাৰোঁ হয়তো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে একদম পূৰা স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'বোৰ আপোনালোকে আৰু কমেণ্ট ইমান নকৰা যে কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ কেনে লাগে চাই মোৰ তেতিয়াহ'লে ভাল লাগিব মোৰ ভিডিঅ'বোৰ বনাবলৈ আগবাঢ়ি যাবলৈ তো এইখিনি চাই থাকক আৰু ভিডিঅ'টো আৰু গাইছ ভিডিঅ'বোৰত মানে বহুত কথা ক'বলৈ আমাৰ অলপ প্ৰব্লেম হয় যিহেতু আমি এখন গাড়ীতে আহোঁ ধীৰাজ আৰু মই তো সি চলালে মই অলপ কওঁ আৰু মই চলালে সি কয় অলপ কথাবোৰ তো সেইকাৰণে ইমান কথা নকওঁ ভিডিঅ'বোৰত মানে গাড়ী লৈ আহিলে আৰু ইমান কথা নকওঁ ক'ৰবাত কিবি মানে বেলেগ চাৰিচকীয়া গিলাখনত গ'লে আৰু কম ইমান কথা তো আজি স্কুটি লৈ আহিছোঁ তো ইমান কথা নকওঁ তো গৰমটো এইখিনি পূৰা দিছে তো চাই আছে লোকেশ্যন চিনি নাপাওঁ না লোকেশ্যন চাই যাব লাগিব য'তে গ'লেও আমি তো আঁতৰ জেগাবোৰ চিনি নাপাওঁ ভালকৈ এনেকৈ আৰু দাৰ্জিলিঙৰ পৰা যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছে ন কমেণ্ট কৰি জনাই দিব ভাল লাগিব ইয়াতে দোকানখনত ৰখি লৈছোঁ তো ইয়াৰ পৰা কিবা কিবি লৈ যাওঁ খোৱা বস্তু তাতে দোকান চোকান একো নাপায় বোলে খোৱা খাদ্য আহি গ'ল তো এইখিনি ডিকিট চিকিট সোমাই লৈ কিনে তাতে ধুনীয়াকৈ খামগৈ তেলি পালোঁ সেই ডাউজেঙৰ মেইন ৱালখন তো ৱেলকাম টু ডাউজেং ইকো মানে ডাউজেঙত মানে কোন সময়ত কি ধৰণৰ মানে হাতীবোৰ আহি থাকে মানে তো সেইটো কাৰণে অলপ ভয় তো অলপ সতৰ্ক হৈ যাব আপোনালোকেও আমিও যাম এতিয়া সতৰ্ক হৈ যাব আপোনালোকে ডাউজেঙত গ'লে বা কুৰামূৰতো আহে হাতী তো চাই থাকক ভিডিঅ'টো আৰু গাইছ আজি মানে পূৰা ফিটিঙত আহিছোঁ জাষ্ট জোতাযোৰহে নাই চেণ্ডেল আৰু চোলা একেলগে মিলি গৈছে পেণ্টটো বেলেগ আৰু শ্বুট কৰি লৈছোঁ কেনে লাগিছে কমেণ্টত জনাই দিব গাইছ বলক আৰু ভিডিঅ'টো আগলৈ দেখাই থাকোঁ তাতে গৈ লগ পাইছে আৰু গাইছ মোৰো বঢ়িয়া লাগি আছে একদম প্ৰথমবাৰৰ কাৰণে আহিছোঁ ডাউজেং আৰু কি কয় এইটো কুৰামূৰ চাহ বাগান তো একদম আজি ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে আৰু গাইছ আজি আমি আমি চাহপাত বাগানলৈ আমি कौन है ये लोग कहाँ से आते हैं A few moments later.
গাইছ নাজাৰা দেখ নাজাৰা এই আমি কোৱাই নাই তাতে ইয়াৰ পৰা দেখাইছোঁ নাজাৰা আৰু তাতে গৈ আৰু গাড়ী বহি গ'লগৈ গাছ পুৰা বঢ়িয়া লাগিছে ইয়াৰ পৰা চাই অ' হ ইমান ধুনীয়া আৰু গাছ চাই লওক ইয়াৰ পৰা চিনেমেটিক গাইছ ফাইনেলি পালোহি আৰু ইফালে চাওক পাহাৰ দেখাবলৈ একদম ধুনীয়া লাগে মোৰ মনটো তো ইফালে চাওক আৰু আপোনালোক এটা কথা জনাইছোঁ ইয়াতে দাৰ্জিলিঙত আহিলে মানে ন তো মেঘবোৰ মানে গোটেই পাহাৰতে লাগি থাকে বৰ ধুনীয়া লাগে আৰু চাই তো ইফালে আমি দেখা পাইছোঁ তো পাহাৰ লাগি আছে আৰু গাইছ ফাইনেলি আমি পালোহি ডাউজেং তো ডাউজেঙৰ দৃশ্য আপোনালোকক এতিয়া দেখাবলৈ আৰম্ভ কৰিম কিছু দূৰত গৈ আপোনালোকক ভালকৈ দৃশ্যবোৰ দেখাই থাকিম আৰু গাইছ এইফালে নদীটোৰ নাম হৈছে পাগলা নদী বোলে তো আমি গাড়ী তাতে পাৰ্কিং কৰি থৈ আহিছোঁ তো তাতে পাৰ্ক কৰি থৈ আহি তো ইফালে গাড়ী নিব মানে পাৰিলোঁ হয় পাগলা নদী ন যিটো সময়ত বোলে পানী আহি যায় সেইকাৰণে তো গাড়ীখন নানে আমাৰ কাৰণে বেষ্ট বুলি ভাবিলোঁ আৰু মানুহ এজনে ক'লে নিব নালাগে বুলি তো সেইকাৰণে নানিলোঁ আমি আৰু তাতে পাৰ্ক কৰি থৈ এতিয়া আপোনালোকে আগৰ দৃশ্যবোৰ দেখাই দিম জয় এই সোমাই গ'ল মোৰ ভৰি সোমাই গ'ল অ'কে গাইজ মোৰ ভৰি সোমাই গ'ল এক চাওক মোৰ ভৰি সোমাই গ'ল একদম ঠিক আছে আমি মাজত একদম তো ইয়াৰ পৰা এটা সম্পূৰ্ণ শ্বট দি দিওঁ আপোনালোকক চাই লওক মানে ডাউজেঙৰ দৃশ্যটো আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ এবাৰ ফুল লুকছটো আপোনালোকে দেখা নাই ন তো এতিয়া দেখাই দিওঁ 1 2 3 গো আৰু গাইছ মোক চাওক না মানে খামাই যোৱাবোৰ চিনি পাইছে নেকি তো বহুত দূৰ খোজকাঢ়ি আহি আছোঁ এতিয়া নিজৰা লাগে আমাৰ নিজৰা ধুনীয়াকৈ ঠাণ্ডা পেলাই ল'ম গা পা ধুই ল'ম তো তাতে গা পা ধুই আকৌ কি কয় এইটো পুৰামৰ চাহ বাগান যাম এটা বৃহৎ মানে এলেকা স্থান আৰু তো এইটো বহুত ডাঙৰ হয় কেম্পটো মানে প্লেচটো এইখিনি ডাউজেঙৰ প্লেচটো বহুত ডাঙৰ হয় মানে চাওক আমি একদম তাৰ পৰা আহিছোঁ বহুত দূৰ আহিলোঁ তো গৰম লাগিছে বহুত তো তাৰ পৰা আহি এতিয়া আমি ইফালে গৈ আছোঁ নিজৰা এটা আছে ধুনীয়া চাফা পানী তো ইয়াতে গা ধুলোঁ হয় ইয়াতো ধুই চাফা পানী অহা নাই এতিয়া মানে এইকেইদিন বৰষুণ হৈ আছে ন অসমত পূৰা বানপানী হৈ আছে তো ইফালে পূৰা লেতেৰা পানীবোৰ উটি আহি আছে ইফালে আৰু আগত আছে পূৰা ধুনীয়া চাফা নিজৰা পানী আহি আছে বোলে তাত গৈ তাতে আৰু গাইছ ওদালগুৰিত অৱস্থিত এই ঠাইটো তো আপোনালোকে যদি কোনোবাই আহিম বুলি ভাবি আছে আহক সোনকালে এনজয় কৰক উপভোগ কৰক ঠাইটো কেনেকুৱা ফিল হয় বহুত ধুনীয়া লাগে ফিলবোৰ মানে ফিল লৈ বহুত ভাল লাগে আমাৰ বহুত ভাল লাগিছে আপোনালোকে আহক চাবলৈ দেখুৱাই থাকিম আৰু আপোনালোকো আপোনালোকে চাবলৈ আগলৈ পূৰা শেষলৈকে চাই থাকিব গাইছ ভিডিঅ'বোৰ মোৰ আৰু আগলৈ আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আপোনালোকে যদি মোৰ চেনেল ভিডিঅ'বোৰ মৰম চেনে ভাল পোৱা ছাপোৰ্ট কৰা বহুত তেতিয়াহ'লে আৰু আগবাঢ়ি যাবলৈ মোৰ সক্ষম হ'ম তো এইবোৰ কৈ দিবা আৰু ছাবস্ক্ৰাইববোৰ কৰি দিবা গাইছ মোৰ চেনেলটোত ইমান গৰম গাইছ চলো আকৌ দেখি যাই থাকোঁ আৰু কোনখিনিত বাৰ আছে এতিয়া ই মানে হাফেনে পিন্ধি ল'লে ইমান গৰম আৰু মই আনিছোঁ গামোচা আনিছোঁ ময়ো তাতে গৈ একেবাৰে গাত হেৰিহে পিন্ধিম মই মানে গা ধুওঁতে পিন্ধিম আৰু বলক আগলৈ যাই থাকোঁ আৰু এই বা মজা আৰু এইফালে চাওক গাইছ জুম কৰি দেখাই দিছোঁ ক'ত গ'ল এইখিনি চাওক ইমান মজা লাগিছে এইখিনি চাই কেমেৰাৰ ভালকৈ কেপচাৰ নহ'ব পাৰে কিন্তু মই ধুনীয়াকৈ দেখা পাই আছোঁ ইয়াৰ পৰা মজা আৰু গাইছ ফাইনেলি আমি নিজৰা বিচাৰি পালোঁ সেই পাহাৰৰ ওপৰৰ পৰা নামি আহিছে নিজৰা নিজৰা হয় নাইতো অ' মাই গড ইফালে চাওক গাইছ নিজৰা ফাইনেলি পালোঁহি তো এইফালৰ পৰা বাগৰি আহি আছে মানে একদম এইফালৰ পৰা এনেকৈ আহি এনেকৈ গৈ এই পাগলা নদীত লগ হৈছে আৰু লগ হৈ ইফালে ক'ত গৈছে ক'ত যোৱা নাই মই নাজানো মুঠতে ইফালৰ পৰা আহি এনেকৈ গৈ লগ হৈছে আৰু ইফালে গৈ আছে আৰু
গাছ এইফালে ধৰিব পাৰিছেনে আপোনালোকে চাওক পাহাৰৰ লগতে মানে লাগি আছে মেঘবোৰ তো এইফালে ভালকৈ জুম কৰি দেখাইছোঁ ৰ'ব আপোনালোকক তো ইয়ে চাওক মানে মই কৈছিলোঁ না তেতিয়া পাহাৰৰ লগতে লাগি থাকে বোলে মেঘবোৰ হয়নে নহয় ধীৰাজ তো এইফালে চাওক আৰু গাইছ আমি ইমান ডাঙৰ ঠাইডোখৰত আমি ধীৰাজ আৰু মই অনলি আমি দুজনে আছোঁ আৰু ইফালে ভাল লাগিছে বে মানুহ আহি আছে প্ৰায় 8জনমান আছে সিফালে বহুত দূৰত আছে সিহঁতে কেপচাৰ এইবোৰ আহি আছে তো তেতিয়াৰ পৰা আমি দুজনে অকলে ঘূৰি আছোঁ ইয়াতে আপোনালোকক দেখাইছোঁ ঠাইবোৰ আৰু চাই থাকক পূৰা গৰমত চলা খুলি ল'লোঁ ইঞ্জিনটো গাইছ অলপ দমৰ পৰা আছে দেই লাজ নিদিব আৰু মোৰ লাজ নালাগে লাজ দিলেও চিধা কথা আৰু গৈ আছোঁ ঐ ধীৰাজ আইজা এই মানুহ এটা তাত চিনেমেটিক লৈ আছে এইটো মই ইফালে পালোঁহি আৰু আগলৈ যাওঁ আপোনালোকক দেখাই থাকিম আৰু গাইছ তেতিয়াৰ পৰা তাৰ পৰা আহি মানে আমি ফাইনেলি পালোঁহি আমি গা ধোৱা ঠাইডোখৰ নিজৰা তো মই যিমানবিলাকৰ ইউটিউবত কালি চাইছিলোঁ ভিডিঅ' মই দাৰ্জিলিঙৰ বিষয়ে তো কিছুমান কথা জানিবলৈ তো এইবোৰ দেখুৱাই নাছিল মানে তো আমাৰ ভিডিঅ'ত আজি আপোনালোকে দেখাব তো চাই থাকক ভিডিঅ'টো একলৈকে গাইছ আৰু ছাবস্ক্ৰাইবটো কৰি দিব এনেকৈ ভাল ভিডিঅ'বোৰ আপোনালোকে মাজলৈ আগবঢ়াই থাকিম আৰু আপোনালোকে চাই থাকিব আৰু মৰম চেৰে দিবলৈ নাপাহৰিব একেবাৰে চেনেলটো গাইছ নদীৰ পানী মানে নিজৰ পানী যিহে ঠাই হৈছে ন এই চাউলফালে একদম খুন্দা খুৱাই একদম বিষাই থৈ দিলে এই গামোচা খুলি গৈছে আৰু আগত টামান ঠাই মানে আৰু গাছ ইয়াতে ভিডিঅ' মানে নিজৰ পানী গা পা ধুই একদম হৈ গ'ল আমাৰ বহুত গা ধুলোঁ বহুত এনজয় কৰিলোঁ আজি এতিয়া ইয়াৰ পৰা ওলাওঁ আমি বহুত টাইম ৰখিলোঁ ইয়াতে কুৰামৰ যাওঁগৈ এতিয়া কুৰামৰৰ দৃশ্যবোৰ আপোনালোকক দেখাই পূৰা ঘৰলৈ উভতিম আৰু ইয়াত মানুহবোৰ এতিয়াহে আহি আছে আমি দুজনে বহুত ঘূৰিলোঁ মানে এই পাহাৰ চাৰিওফালে পাহাৰৰ মাজত এইখিনিতে ইয়াৰ পৰা বাই দিওঁ আৰু কুৰামৰত গৈ কি লগ পাম আৰু গাইছ এতিয়া ফাইনেলি আমি দাৰ্জিলিঙৰ পৰা ওলাওঁ আৰু ওলাই কিনে এতিয়া কুৰামৰ বাগানত যাওঁ বাগানৰ দৃশ্য কুৰামৰ টি ষ্টেট কুৰামৰ চাহ বাগিচা তো আমি চাহ বাগিচা পালোঁহি আৰু তাতে আগত যাই দেখুৱাই আছোঁ আপোনালোকক আৰু গাইছ মানে কি হ'ল আজি আমাৰ দাউজেং আৰু কুৰামৰ একেলগতে যাব লগা কথা আছিল তাৰপিছত আমি দাউজেংটো দেখালৈ আপোনালোকক দাউজেং গৈ আহিলোঁ আৰু তাৰপিছত আহি কিনে আমি কুৰামৰত গ'লোঁ গৈ ফাৰ্ষ্ট মানে এইফালে মেইন গেটখন যোনখনেদি ফিল্ডত যায় মানে আৰু ফিল্ডতে যাব খুজিছিলোঁ আৰু আপোনালোকক ভালকৈ দেখুৱালোঁ হয় তো সেই গেটখনে মানে বন্ধ কৰি দিছে মানে ৰাতিপুৱা 8টা বজাত আৰু ভাটিবেলা 4টামান বজাত খোলে বোলে তো আমি এতিয়া আৰু 4টা বজালৈকে ৰখি নাথাকিলে 1 ঘণ্টা ৰখিব লাগিল হয় সেইকাৰণে নৰখিলোঁ আৰু তো আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ বাবে বেয়া নাপাব আৰু গৈছিলোঁ আগতে মানে ভিডিঅ'ৰ কৰি যাই থাকোঁতে গৈছিলোঁ ন কুৰামৰতো যাম বুলি কিনে হ'ল কিবা কিবি কৰিব লাগিব সেইকাৰণে আৰু বহুত যাব লাগিব আৰু একবাৰ ঘূৰি সেইকাৰণে নিদিলোঁ আৰু তো বেয়া নাপাব আৰু গাইছ ভিডিঅ'টো কেতিয়া শেষ কৰি দিছোঁ তো আজিলৈ ইমানে আছিল ভিডিঅ'টো কেনে লাগিলে নাজানো ভিডিঅ'টো চাই আপোনালোকক কেনে লাগিব যদি ভাল লাগে ভিডিঅ'টো চাই তেনেহ'লে লাইক কৰিব কমেণ্টত জনাব কেনেকুৱা লাগিল চাই আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো কৰি দিব ছাবস্ক্ৰাইব আৰু এনেধৰণৰ ভিডিঅ'বোৰ আনিবলৈ আৰু চেনেলটোত ছাপোৰ্ট কৰিব ঘৰত দিব চেনেল দিব তেতিয়াহ'লে ভাল আগলৈ মানে আৰু ভাল প্লেচলৈ আপোনালোকক দেখাবলৈ যাব পাৰিম মানে নহয় ধীৰাজ কি কৰিব লাগিব চেনেল ছাবস্ক্ৰাইব গড সেইলৈ ইমানে আছিল তো নেক্সট এটা ভিডিঅ'ৰ লগত লগ পাই আছোঁ আৰু ধামাকাদাৰ ভিডিঅ' আহি আছে তো আজিলৈ বাই আমি দুটা প্লেন কৰি আছোঁ মানে এঠাইত যোৱা আৰু সেই যদি প্লেনটো যদি আমাৰ হৈ যায় তো আজিলৈ বাই বাই